এগৰাকী কণমানিৰ কণ্ঠই আপ্লুত কৰিছে ৰাইজ তথা জনপ্ৰিয় সংগীত শিল্পীক। কণমানিজনীয়ে য'তেই গীত পৰিৱেশন কৰে তাতেই পুৰস্কাৰ তথা ৰাইজৰ সমাদৰ বুটলিবলৈও সক্ষম হয়। নাম তাইৰ জুবলি, সপ্তমমান শ্ৰেণীত অধ্যয়নৰত। নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত হোৱা ভোগালী মেলাত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতাত খ শাখাত প্ৰথম স্থান বুটলিবলৈও সক্ষম হৈছে জুবলি। জুবলি বৰাৰ সুৰত মুগ্ধ হৈ জনপ্ৰিয় কণ্ঠশিল্পী বাবুৱে লগত গীত গোৱালে জুবলিক। উৰিয়া গাঁৱৰ এটা অনুষ্ঠানত বাবুৰ লগত গীত গালে জুবলিয়ে। নগাঁৱৰ শিঙিয়াপুতনিৰ নিৰ্বাসী লক্ষ্যজিৎ বৰা আৰু নীলাক্ষী বৰাৰ জীয়ৰী জুবলি। অনাগত সময়ত এগৰাকী প্ৰতিষ্ঠিত সংগীত শিল্পী হোৱাৰ আগ্ৰহ জুবলি।